কি করো কি ধনিয়া এই গাঁৱৰ চাওকচোন ধনিয়াৰ অৱস্থা এইচোনে যোৱা বছৰ জানুৱাৰীখন পিকনিক খাব য'ত গৈছিল তেতিয়া আনাই হ'বলাচোন हाँ जल्दी करो मुझे पता है कि आप लोग नहीं करते वीडियो देखते हो लेकिन सब्सक्राइब नहीं करते लाल कलर का बटन नहीं से दबाओ जल्दी दबाओ फिर मैं शुरू करूँ दबा दो जल्दी दबा दिया घंटी আজি আমি এতিয়া ইউনিক এটা ৰেচিপি লৈ আহিছোঁ ইউনিক বুলি ক'লোঁ মই তো ইয়াতে প্ৰথমতে আমি কাটি লৈছোঁ এয়া হৈছে বিলাহী এয়া জলকীয়া শুকান জলকীয়া দুটা তাৰ পিঁয়াজ আলু আৰু এইটো আছে জিকা তো এনেকৈ পেলাই আমি আজি ৰেচিপিটো আৰম্ভ কৰিম আমি কেৰাহীটিত দি ল'লোঁ তাৰপিছত কেৰাহীটিত আমি মিঠাতেল ঢালি দিম পিয়ৰ সৰিয়হৰ তেল তাৰপিছত এইফালে আমাৰ হৈ আছে পটল ফ্ৰাই তো এইটোতো চিম্পল মানে এইটো আপোনাক নেদেখুৱালেও হ'ব তাৰপিছত এইফালে এটা আমাৰ বেঙেনা ফ্ৰাই হৈ গৈছে আৰু এইফালে কেইটামান গজালি পৰা বুট তিয়াই থৈছিলে আজি 3 দিনমান হ'ল হ'বলা এইকেইটা ফাইনেলি আমাৰ চব্জি কটা ৰেডি হৈ গ'ল তাৰপিছত এতিয়া ইয়াতে আমি প্ৰথমতে কি দিবা প্ৰথমতে জিৰা দিবা দি দিয়া ইয়াতে প্ৰথমতে জিৰাটো দিলে জিৰাটো অকণমান মানে অকণ কলা হৈ যাব লাগিব অকণমান তাৰপিছত শুকান জলকীয়া দি দিছে এতিয়া পলোৱাহে যোৰ আৰু ইয়াৰ পৰা আমাৰ এই হৈছে চেফ বুলি ক'লে ভুল হ'ব মাষ্টাৰ চেফ ক'লে ভুল হ'ব নেকি অঁ নহয় আচ্ছা মাষ্টাৰ চেফ বুলি কৈ দিলোঁ দিয়া তাৰপিছত কেঁচা জলকীয়া দি আছে ইয়াত মানে তুমি কি ভাবিছা আজি খাবাহে আৰু নেকি বহি দেবা আপুনি কি ক'ব আপুনি একো নকয় নেকি আজি খাবাহে আৰু পিঁয়াজ দি দিছে একদম মানে বেছি মছলাযুক্ত নহয় একদম মছলা কম মছলাত একদম ধুনীয়াকৈ হ'ব খানাটো অকণমান ব্ৰাউন কালাৰ হ'ব এতিয়া পটলকেইটা লুটিয়াই দিয়া হৈছে ওলোটা কৰি দিয়া হৈছে জুইটো একদম কমকৈ ৰাখি দিছোঁ ইয়াৰ জুইটো বেছি ইয়াৰ জুইটো এতিয়া বৰ্তমান ফুল দি থৈ দিয়া আছে অলপ কমাই দিলে ভাল হ'ব চাগে মই অলপ কমাই দিওঁ এতিয়া অলপ ব্ৰাউন কালাৰ হোৱাৰ লগে লগে লাহেকৈ প্ৰথমতে কি দিয়া হ'ব বিলাহীখিনি নেকি গোটেইখিনি একেলগে আচ্ছা গোটেইখিনি একেলগে ঢালি দিয়া হ'ব তাৰপৰা আৰু লৰাই থাকিম দিয়া কওক আমাৰ কিটচেন ৰুমটো আপোনালোকক দূৰৰ পৰা অকণমান দেখুৱাই দি আছোঁ কিটচেন ৰুমৰ ভিতৰত ব্ৰাছ কলগেট আদি কৰি চব থাকে এই আছে মিঠাতেলৰ বটল এইফালে কাপত কিবা আছে ঘি আছে এই আছে তাৰপিছত এইবিলাক মছলা মছলি ডাব্বা এতিয়া চব একেলগতে দি আছোঁ গোটেইখিনি একেলগে দি দিয়া হৈছে চব মানে সিজিব একেলগতে আৰু ভাগে দি থাকিবলৈ নাই আৰু আচলতে টাইম নাই যে আমাৰ খুব ব্যস্ত মানুহ নেকি তুমি বহুত ব্যস্ত মানুহ নেকি নক'বাহে আৰু এতিয়া এইখিনি হৈ গ'ল অকণমান ঢাকি থৈ দিব তাৰপিছত আমি আকৌ চামহি চাই পেলাই মছলা দিম তাৰপিছত হালধি দিম এতিয়া লাহেকৈ এনেকৈ ঢাকোনখন দি দিয়া হ'ল অলপ দেৰি কমাই দিছোঁ এতিয়া থাক অলপ চেক কৰিব লাগিব না তলত লাগি গৈছে নে কি নে না ঠিকে আছে লগা নাই আচ্ছা ইয়াতে মই অলপ বুট দিম দেই ইয়াতে বুট দিম এইখিনিচোন 62 দিনমান হৈছে বোলে ভিজাই থোৱা সেই নহয় আজি লগাই 65 হ'ব কি ক আজি 65 দিন নেকি এই গজালি মাৰি চাওকচোন বাৰু কি হৈ গৈছে বুটৰ অৱস্থা খাই ভাল লাগিব ৰে ইয়াৰ গজালিটো 3 কিলোমিটাৰমান ওলাই গৈছে এতিয়া কি মছলা দিবা তুমি মই এতিয়া কি দিম দেখাইছোঁ হালধি দিবা হালধি দিম এতিয়া 12 লিটাৰমান দিছোঁ ইয়াতে হালধি অলপ বেছি নিদিবা শেষ হৈ যাব থৈ দিয়া হ'ব বেছি দিব নালাগে তাৰপিছত জিৰা গুড়ি দিম দেই জিৰাও একদম বেছি নিবা কমাই পেলাই দিবা হ'ব শেষ হৈ যাব শেষ হৈ যাব অঁ থৈ দিয়া বছৰেকত এবাৰ বজাৰ কৰক হ'ব এইখিনিও হ'ব আৰু শেষ হৈ যাব নহয় এইখিনি আৰু 2 বছৰমান যাবই লাগিব এই এবছৰ হয়হে এইটোতো তই যোৱাবাৰ মাঘৰ বিহুতে আনিছ একদম যোৱাবাৰ মাঘৰ বিহুত নেকি পূজা দিনাখিনি শেষ হ'ল নেকি পূজাত ক'ত শেষ মাঘৰ বিহুখিনিত
কি ক পূজাটো যে আলহী আহিছিলে তেতিয়াহ'লে তুমি যে গাহৰি আনিছিলা তেতিয়া দি দিলা নেকি অঁ 12 কেজিমান কেলে গাহৰি আনিছিলা যে কি কয় তুমি বন্ধু বেয়া কাম কৰিছা ন এইটো ঠিক আছে তাৰপিছত মেইন বস্তু দিয়াই নাই এইটো লৱণ অসমীয়াত নিমখ বুলি কোৱা হয় আৰু অকণমান দিওঁ ৰ এই হ'ব বেছি নিদিব চোকা হৈ যাব হ'ব বৰ নহয় দে এতিয়া খাবাহে আৰু এতিয়া ল' ফ্লেমত এইটো লৰাই দে সেইটো মই অকণমান হেৰি কৰি দিওঁ কাৰণ মই যদি লৰাই নিদিওঁ তেতিয়াহ'লে সোৱাদটো ক'ৰ পৰা পাব আপোনালোকে মই অকণ লৰাই দিব লাগিব ন সোৱাদ পাবলৈ কাৰণে এইফালে পটলখিনিও হৈ আছে এই ঢাকন দি দিয়া হ'ল এতিয়া ফ্লেমটো বেছি হৈ আছে অকণমান কমাই দিব লাগিব এতিয়া হৈ যাব এই ৰ কি কৰ এই ধনিয়া বাছি আছোঁ কি কৰ ধনিয়া এই গাই চাওকচোন ধনিয়াৰ অৱস্থা এই চোন যোৱা বছৰ জানুৱাৰীখন পিকনিক খাব য'ত গৈছিল তেতিয়া আনাই হ'বলৈচোন জানুৱাৰীত যে পিকনিক খাইছিলোঁ তেতিয়াতো বেছি হৈছিলে অলপমান এই বাছি থৈ দিয়া এয়া নেকি অঁ কি চিপচ নহয় থৈ দিছোঁ ফ্ৰিজত ভৰাই থৈ দিছিলোঁ ভালে কৰিছ তই ভালে কৰিছ এনে আমাৰ পইচা পাতি নাই এনেওতো আলহী আহিলেতো কেনেকৈ গম পাবগৈ আলহী আহিলে এনেকৈ খুৱাব লাগে আৰু এইটো হ'লনে নাই হৈছে ৰ পানী ওলাই পানী ওলাই আছে এতিয়া এয়া সিজিব লাগিব আৰু অকণ সময় লাগিব এইটো বস্তুটো তাৰপিছত এইখিনি পটল হৈ গ'ল পটল আৰু এয়া বেঙেনা এই বেঙেনা এই পটল একেই দেখিবলৈ আৰু কণী মাংস আছে 3টা আলহী আছে 4টা কিন্তু পানী গুলি পেলাই দি দিম গমেই নাপাব কি কৰি পেলাই দি দিবা পানী গুলি পানী গুলি দি দিবা নেকি অঁ কি ধৰণৰ পানী গুলি দি দিব বোলে কি ক'ব আপুনি অঁ দিলে এতিয়া বেছি হৈ যায় হা পানী গুলি দিলে বেছি হৈ যায় উপায় নাই দিবই লাগিব দি দিম আকৌ দিম দে পানী গুলি পেলাই দিবলৈ উপায় নাছে আৰু তাৰমানে আলহী যে আহিছে অঁ। আলহীক আমি নিজে সুধিছোঁ তুমিতো মাছ মাংস নোখোৱা অঁ আমিতো কৈ দিছোঁ মাছ মাংস তুমি নোখোৱা কণীকে খাবা একদম কণীকে বনাই দিছোঁ মাছ মাংস আনিব কোনে এই ৰ'দত যাব কোন মানে আমি জানি বুজি জানি কৈছোঁ নাখাব বুলি তাইতো তেতিয়া ক'ব নোৱাৰে না যে আমি মাংসই খাওঁ মাছেই খাওঁ একদম আমাৰ কাম চলাই দিম আৰু আজি আমাৰ মানে কণী মানেই মাংস এই যে আনি থৈছ যে এইকেইটা চাওঁ এইকেইটাতো বহুত দিন হ'ল বোলা দেখালে নি শুকাই গ'ল এইকেইটা খুতুৰা পৰি চেচছোন এইকেইটা মাংসই নাই চাগে তাত এই নকবি বেলেগে গম নাপালেই হ'ল আমি নিয়মটো কৰিলে হ'ল থৈ দিওঁ বন্ধু এতিয়া কিমানখিনি আগবাঢ়িছে হৈছে আৰু হৈছে এতিয়া পানী অলপমান দি দিম পানী অলপ দিবা নেকি বেছি হ'ব বেছি মানে হেৰি নাই না চব্জি কম যেন এটা জিকাহে কাটিছোঁ এটাই জিকাই কাটিছে মানুহ কেইটা 5টা নেকি অলপ পানী সৰহকৈ দে হৈ যাব নেকি সেই সৰহকৈ দে অকণমান হ'ব দে হ'ব দে আকৌ আলহীয়ে বদনাম গাব কি কৰিবি বদনাম গালে গা কিন্তু বদনাম মানে কি সিহঁতে ক'ব নোৱাৰিব যাতে আমি খাব দিয়া নাই বুলি অঁ ঠিক দাদা মই এইটো দি দিছোঁ এইটো ধনিয়া পাত দি দিবা নেকি এইটো কেনেধৰণৰ ৰেচিপি পানী দিব লাগে ধনিয়া পাত দি দিয়া তুমি একদম মোৰ ৰেচিপি এই কি কোৱা এই কণীখিনিত আমাৰ 3টা কণী আছিলে যেন ইয়াত 2টাহে দিছা বোলা তুমি আৰু বাকীটো পানীয়ে গোটেইখিনিচোন এইখিনিতো পানী ঠিক কৈছা একদম পানী দি পেলাই চলাব লাগিব উপায় নাই এইটো উপায় নাই এইখিনি কণীখিনি কাটি পেলাই থৈছে পানী চানী দি পেলাই এতিয়া টেৱাত দিলে এইটো মাংস হৈ যাব এই কণী মাংস আমাৰ মতে কণী মানেই মাংস কণী ফুটিয়ে যিহেতুকে মাংস হয় আমি মানে ব্ৰইলাৰ খাই খুব ভাল পাওঁ ব্ৰইলাৰ যে তুমি ব্ৰইলাৰ খাই খুব ভাল পোৱা নেকি নকৈছাহে আৰু ব্ৰইলাৰ মানেই আমি মানেই ব্ৰইলাৰ মানেই আমি এয়া বুৰ্বক কৈ আছে তই বুৰ্বক মই বুৰ্বক পানী তুমি কমাই দিলা যেন শুকাই গ'লে হ'ব দিয়া কৰি দিওঁ নেকি নহ'লে বেয়া হৈ যাব খাবলৈ হ'লেও আলহী মাতি আনি দিলে এনেকৈ বেয়া ৰেকৰ্ড বেয়া হৈ যাব বন্ধ কৰি দে আৰু এইটো দিম বন্ধু 2টা ডিমত ইমান ডাঙৰ বনালে এতিয়া আছেতো অঁ 2টা ডিমত ইমান ডাঙৰ বনালে যেন গোটেই পানীখিনি দি পেলাই মানে বৰবাদ কৰি ৰাখিছা 2টা ডিম পানী পিঁয়াজ জলকীয়া আৰু ধনিয়া পাত একদম
তাত অকণ আদা হালধি নিমখ আদা নহৰু পিঁয়াজ দি দিছা নেকি তুমি অঁ আদা নহৰু পিঁয়াজ দি দিছা নেকি হয় হয় আদা নহৰু দি দিছে বোলে ঠিক আছে দে আজি খাম আৰু খাইছো টেষ্টটো কম কৈ দিয়া টেষ্ট মানে আৰু এই যে বনাইছে যে খানা এইটো টেষ্টটো কম কেতিয়াও হ'ব নোৱাৰে আপুনি কি ক'ব কম হ'ব পাৰে নেকি খাবাহে আৰু আজি বহি পেলাই বহি খাবানে এইটো আৰু ৰাখিছোঁ দেই ৰাখি থৈছোঁ ৰাখি দিছোঁ এইটো চেছ তো আমাৰ ৰেচিপি মানে ৰেচিপিটো আমাৰ শেষ হ'ল এতিয়া আমাৰ অকণমান পিছত আমি খোৱা আৰম্ভ কৰিম অকণমানকৈ মোৰ ভোকে লগা নাই ৰাতিপুৱা একদম দগৰি খাই আহিছোঁ যে ৰুমত খাই আহিছোঁ মই ৰুমত হেৰি মাছ মিছা মাছৰ দি পেলাই এই আলু দি পেলাই বনাইছিলে সেই খাই আহিছোঁ এতিয়া আকৌ খাম আৰু বকচা আৰু এনেকুৱা ৰেচিপি আপোনালোকে মাজে মাজে বনাই পেলাই খাব একদম নহ'লে মিছ কৰিব খুব ধুনীয়া ৰেচিপি একদম মানে ইয়াৰ নিচিনা চিপছৰ নিচিনাকৈ বনাই খাব লাগে চিপছৰ নিচিনাকৈ যেনেকৈ হালধি অকণমান দি পেলাই নিমখ অকণমান দি পেলাই আমাৰ চব বস্তু ঠিকেই হয় খালি নিমখখন অকণমান চোকা হয় অলপমান বেছি নহয় মানে কম দামত পাই যায় বেছি দি দিয়ে আৰু কম দামত পাই যায় যেন চবতকৈ কম দামত পোৱাটো হৈছে নিমখ কম দামত পাই যায় যেন অকণ বেছিকৈ দি দিয়ে আৰু এতিয়াই খাবাহে আৰু বনাই খাব আপোনালোকে দেই এই যে এই কণী মাংস আহি গৈছে পানী দিয়া এই আমাৰ ফাইনেলি আমি এতিয়া বহি গ'লোঁ খাবলৈ কাৰণে দগৰি এই আমাৰ ভাতৰ পাতত গোটেই চব্জিখিনি ভাগ কৰি লৈছে তুমি দিয়া লাষ্টৰ কমেণ্টটো খাবাহে আৰু চিপছৰ খানা এয়াই আৰু ববিতা বা চিপছৰ খানা এয়াই খোৱা খোৱা বন্ধু কেলে যে আহিলোঁ আৰু নহ'লে ভাল আছিলে কি যে বনাই খুৱাইছে